ফ্ৰিজত মাছ কেইপিচমান আছিল। তাকে ভাবিলোঁ আজি অকণমান সুকীয়াকৈ বনাই খাওঁ। খাবলৈ পিছে খুবেই ভাল হৈছিল। সেয়ে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। মই প্ৰথমে ৰচুন আদা কেইফুটামান লৈছিলোঁ, পিঁয়াজ দুটা লৈছিলোঁ, বিলাহী এটা লৈছিলোঁ আৰু আলু এটা, দুখিলা তেজপাত আৰু শুকান জলকীয়া। এইখিনি মই প্ৰথমতে নহৰু আদাখিনি খুন্দোতাত খুন্দি ল'লোঁ। পিঁয়াজ দুটা মই পিহনাত পিহি লৈছিলোঁ আৰু যিখিনি পিহিব পৰা নাই সেইখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ। কেৰাহী গৰম হোৱাত প্ৰথমে দিলোঁ মিঠাতেল অলপমান। এতিয়া মিঠাতেলখিনি গৰম হোৱাত ইয়াত প্ৰথমে আলু কেইপিচ অলপমান ফ্ৰাই কৰি ল'ম। বহুত বেছি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰি উলিয়াই ল'ম। আলু কেইপিচ অলপ ফ্ৰাই হৈ গ'ল, এতিয়া এইখিনি মই উলিয়াই লৈছোঁ। এতিয়া মই মাছ কিছু ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই নকৰোঁ, হাফ ফ্ৰাই কৰিম। মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল। একেখন কেৰাহীতে এতিয়া নেক্সট দিলোঁ শুকান জলকীয়া দুটা আৰু তেজপাত এখিলা। এইখিনি অকণমান ফ্ৰাই কৰি লওঁ আৰু লগে লগে মই দিম আৰু পিহনাত পিহি থোৱা পিঁয়াজখিনি। এইখিনি অকণমান লৰাই লৈছোঁ আৰু লগতে নহৰু আদা পেষ্টখিনিও দি দিম। হালধি এচামুচ দি এইখিনি অকণমান লৰাই দিম আৰু নিমখো এচামুচমান দি দিম। এইখিনি অলপ সময় মই এতিয়া ফ্ৰাই হ'বলৈ দিছোঁ। পিঁয়াজখিনি যিহেতু ভজা হৈ গৈছে, এতিয়া ইয়াত বিলাহীখিনি এড কৰিব পৰা যায়। বিলাহীখিনি দি অকণমান লৰাই ইয়াত জিৰা ধনিয়া এচামুচমান আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ অলপমান দি এইখিনি অকণমান ভালদৰে লৰাই গেছত সিজিবলৈ দিম। আকৌ এইখিনি গেছত 5 মিনিট সময় বিলাহীখিনি সিজিবলৈ ৰাখি দিম। সময় ৰখাৰ পিছত এইখিনি এতিয়া চব ধুনীয়াকৈ সিজি গ'ল। বিলাহীখিনিও অকণমান লৰাই লওঁ। ইয়াত এতিয়া মই 1 গিলাচ পানী এড কৰিম। গৰম পানী দিলে বেছি ভাল হয়। মই বাৰু গৰম পানীয়ে লৈছোঁ।
পানী অকণমান কম হোৱা নিচিনা লগাত মই পিছত আৰু এগিলাচ পানী দি দিলোঁ। আলুকে পিচ দি দিছোঁ। এতিয়া মাছ কিপিছোঁ ইয়াত দি এইখিনি 10 পৰা 15 মিনিট সময় হাই ফ্লেমত উতলিব দিম। মাছখিনি প্ৰায় সিজি হৈ গ'ল। আমাৰ এতিয়া মাছখিনি ৰংটো খুব ধুনীয়া উঠিছে। মাছটো সিজিলে কিন্তু আলু পিচ অকণমান নিসিজা যেন লগাত আৰু 5 মিনিট সময় গেছত সিজিবলৈ এৰি দিলোঁ। নিমখ অলপ এড কৰি দিছোঁ কাৰণ মই অথনি অলপহে নিমখ দিছিলোঁ। এয়া আমাৰ ফিছ কাৰী ৰেডি হৈ গ'ল।